নমস্কাৰ সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। ভিডিঅ'টো দিয়ালৈ চাগে দেৰিয়ে হ'ব, তথাপিও শুভেচ্ছা জনালোঁ সকলোকে। আজি অষ্টমীৰ দিনা আমি ননৈলৈ গৈ আছোঁ। ৰাস্তাত কিছুমান মণ্ডপ দেখাই গৈছোঁ আপোনালোকক। সপ্তমীৰ দিনা আমাৰ নগাঁৱত পূজা চোৱা নহ'লে, কাৰণ মানুহজন ইয়াত নাথাকে, নগাঁৱত বঙাইগাঁৱত থাকে। তেখেত আহি পাইছেহিহে। আৰু এতিয়া আমি ননৈ ঘৰত থাকিম বুলি ওলালোঁ, যিহেতু থাকা নহয়, বন্ধ নাপায় তেখেতে। আকৌ নৱমীৰ দিনা আমি ওলালোঁ দিনৰ প্ৰায় 2মান বজাত ডিফুলৈ পূজা চাওঁ বুলি। আমাক দাদাবৌয়ে লগ ধৰিলে, ব'লা ডিফুত পূজা চাই আহোঁ। তেওঁলোকে এখন নতুন গাড়ী লৈছে, এলিয়ান। এই ৰাস্তাটো আমি বহুত ফূৰ্তি কৰি গ'লোঁ। ইমান ধুনীয়া ৰাস্তাটো চাওকচোন। আগলৈ চাই থাককচোন, আমি ডিফুত ক'ত ক'ত নাযাওঁ, ভিডিঅ' চাই থাকক। আমি ক'লৈ যাওঁ, পূজা মণ্ডপবিলাক দেখাম। এইকেইটা বান্দৰ দেখিছে কেনেকৈ দৌৰি ফুৰিছে। এনেকুৱা সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজে মাজে আমি গৈ আছোঁ বৰ্তমান ডিফুলৈ। আপোনালোককো লৈ গৈ আছোঁ আমাৰ লগতে। আগলৈ চাই থাকক। চাওকচোন, ইমান সুন্দৰ পৰিৱেশ। গছৰ মাজে মাজে আমি গৈ আছোঁ। সঁচাই বহুত ভাল লাগিলে গৈ। আৰু আগলৈ চাই থাকক, আৰু ধুনীয়া ধুনীয়া পৰিৱেশ দেখিবলৈ পাব আপোনালোকে। আগত পাহাৰ, এফালে আহি থাকোঁতে আমি প্ৰায় জেগাতেই দেখিছোঁ তেওঁলোকে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিছে। কাৰ্বি জনগোষ্ঠীৰ লোকসকলে হ'ব চাগে। তেওঁলোকৰ কিবা প্ৰগ্ৰাম পাতিছে চাগে, সেয়ে তেওঁলোকে এইবোৰ পিন্ধি আছে। তেওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছ ভাল লাগে। এওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছটো মোক খুব ভাল লাগে। আমি চাগে কোনোবা জেগাত সোমাম তেওঁলোকৰ প্ৰগ্ৰাম হৈ থকা, তো আপোনালোকক দেখাবলৈ অকণমান চেষ্টা কৰিম, কি পাৰোঁ বাৰু। এয়া চাওকচোন, সেউজীয়াৰ মাজতে আকৌ ওপৰত পাহাৰ, কি সুন্দৰ পৰিৱেশ নহয়নে বাৰু। আগলৈ গৈ থাকোঁ বাৰু। এইটো কিবা প্ৰগ্ৰাম হৈছে তেওঁলোকৰ, কাৰ্বিসকলৰ হ'ব চাগে, ভালকৈ ইমান নাজানো। আহি আহি আমি পূজা মণ্ডপ পালোহি। ইয়াতে সেৱা জনাওঁ, যিহেতু সেৱা কৰা হোৱাই নাই দুৰ্গা মাৰ ওচৰত। এভাগ মন্দিৰ হয়। ইয়াতে হনুমান মন্দিৰ, শিৱ বাবা মন্দিৰ আৰু মনসা দেৱী মন্দিৰ আছে, মনসা মা। ইয়াতো আমি সেৱা জনালোঁ। তাৰপাছত আহি আহি আমি দেখিলোঁ হনুমানৰ মন্দিৰ। ভাবিলোঁ এইভাগত সোমাই যাওঁ, সেৱা জনাই যাওঁ। সেয়ে আহিছোঁ। মানুহজনক কৈছোঁ অকণমান ওলাই দিয়াচোন, তেখেতে ওলাব নিবিচাৰে। অকণমান উলিয়াই দিছোঁ। এতিয়া আমি ইয়াতে সেৱা কৰিলোঁ। তাৰপাছতে ভিতৰত গ'লোঁ। এয়া শিলেৰে বনোৱা কিবা মূৰ্তি আছে, শিলালিপি বুলিয়ে কয় চাগে, নাজানো ইমান ভালকৈ।
পূজাৰীও নাছিলে, সেই সময়ত দেৰি হৈছিলে, সুধিবও নোৱাৰিলোঁ। তাৰপাছতে আমি মন্দিৰৰ ভিতৰ ভাগত সোমাই অলপ চালোঁ আৰু সেৱা জনালোঁ বাবাৰ ওচৰত। ইমান ধুনীয়া মন্দিৰ ভাগ দেখিবলৈ। তাৰপাছত আহি আমি আকৌ পূজা মণ্ডপ দেখা পালোঁ। এনেকৈ ৰাস্তাত পূজা মণ্ডপবিলাক দেখি গৈ আছোঁ। আহি আমি গণেশ বাবাৰ মন্দিৰ পালোহি। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অকণমান। চাওকচোন কিমান ডাঙৰ মন্দিৰ ভাগ। এটা দুৰ্গা পূজাও পাতিছে। ভোগ দিছে, খিচিৰি আৰু পায়স। খাম অলপ ফটো মৰাত ব্যস্ত। আহকচোন ভিতৰ ভাগ অলপ দেখাই দিওঁ আপোনালোকক। এনেকৈ আজি মন্দিৰবোৰ দৰ্শন কৰি মনটো খুব ভাল লাগিলে। এনেও মন্দিৰত আহিলে মনটো ভাল লাগে। সেই পূজা চাম বুলি আহি মন্দিৰবোৰ দৰ্শন কৰি খুব ভাল লাগিলে। সকলোতে সোমাই সেৱা জনালোঁ। তাৰপাছত আমি ইয়াতে পূজাৰীজন আছিলে দুৰ্গা মাৰ ওচৰত। তেখেতে মাতি নি আমাৰ দুইজনকে পজ্জল দিলে, ফুট দিলে আৰু নিৰ্মালি দিলে। ভাল লাগিলে। তাৰপাছত আমি এতিয়া ইয়াৰ পৰা ওলাই দিব লাগিব, যিহেতু আমি নগাঁৱৰ পৰা আহিছোঁ। ঘৰ পাওঁতে দেৰি হ'ব। ইয়াৰ পৰা আমি এতিয়া ওলাই দিব লাগিব। আমি এখন বজাৰত সোমালোহি আহি। ইয়াতে পুৰা গাহৰি বেছি আছে আৰু ইয়াত কিবা শাক পাচলি ধেৰ কিবা কিবি উলিয়াইছে। আমি তাৰে পৰা কিবা কিবি কিনিলোঁ। তৰা গাছ, তাৰপাছত কচুলতি আৰু মোৰ বিশেষ দৰকাৰ হৈছিল মাৰ কাৰণে কেঁচা হালধি, সেয়াও লৈ ল'লোঁ ইয়াৰ পৰাই। তাৰপাছত ইয়াত আমি ওলাই দিম এতিয়া ইয়াৰ পৰা, বজাৰৰ পৰা। এয়া আকৌ মেলা পালোহি পূজা মণ্ডপৰ। এনেকৈ ৰাস্তাটো পূজা চাই আহি আছোঁ আৰু। আমি আহি এই কাৰ্বিসকলৰ কিবা ফেষ্টিভেল পাতিছে, তাত আহি সোমালোঁ। এয়া চাওকচোন ইমান ধুনীয়াকৈ সজাইছে তেওঁলোকে। ইয়াতে আমিও দুই একপি ফটো মাৰিলোঁ। তাৰপাছতে এতিয়া ইয়াতে প্ৰগ্ৰাম হৈ আছে। সেয়া অকণমান টাইম চালোঁ, চাই মেলি আমি ইয়াৰ পৰা ওলাই দিলোঁ।
alang kami bom jumpa pati dia bom bola kita bantu adoren video bisa kok bakal dipoje এয়া আহি নৈ পালোহি। নৈ মোৰ মাৰ ঘৰ হয়। ইয়াতে অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ, গাড়ীৰ ভিতৰৰ পৰাই দেখাইছোঁ। তাৰপাছত আমি আহি বৰঘাটৰ বাইপাছত সোমালোঁ আৰু ইয়াতে কিবাকিবি খাই মেলি ল'লোঁ। তাৰপাছত আমি আজি দিনটো ক'ত ক'ত গ'লোঁ তাৰে ফটো কেইখনমান শ্বেয়াৰ কৰিলোঁ।